জীৱনৰ কথাৰে কথা তন্ময় কলিতা পাঠ বৰষা দাস। এই যে তেওঁ আপোনাক পাহৰি গৈছে বুলি আপুনি ভাবিছে, আচলতে তেওঁ আপোনাক পাহৰা নাই, পাহৰাৰ মাথো অভিনয়হে কৰিছে। আপুনি তেওঁৰ ওপৰত কৰা অগাধ বিশ্বাসৰ বিনিময়ত আপোনাক দিছে বিশ্বাসঘাতকতা। বিশ্বাস হেৰুৱাই এতিয়া নিথৰুৱা আপুনি। তথাপিতো আপুনি কেতিয়াও আনক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। কিয় জানেনে? সম্পৰ্ক এটা জীয়াই থাকে বিশ্বাস আৰু ভাল পোৱাৰ আবদাৰত। তেওঁৰ দৰে যদি আপুনিও আনক বিশ্বাসঘাতকতা কৰে, তেন্তে আপোনাৰ আৰু তেওঁৰ মাজত পাৰ্থক্যই বা কি থাকিব? আমি সকলো খন্তেকীয়া জীৱনৰ অচিন বাটৰুৱা। জীৱনৰ কোনটো ষ্টপেজত আমি নভবাকৈ ৰৈ যাওঁ, সেয়া বাৰু কোনে জানে? পোৱা নোপোৱাৰ হিচাপ কৰিবলৈ আপুনি বাদ দিয়ক। প্ৰাপ্তি অপ্ৰাপ্তিয়েইটো জীৱন। জীৱন নামৰ খেলপথাৰখনত আপুনি আজিও হেঁপাহেৰে খেলি আছে। গতিকে মনে বিচৰা ধৰণে কেৱল খেলি যাওক। বুকুৰ সাঁচতীয়া আশা আৰু জেতুকাবুলীয়া সপোনবোৰ আপোনাৰ নামতেই নাই জানো? জীৱন অতি বিচিত্ৰ আৰু মায়াময়। মনত ৰাখিব, সাতোটাৰ ৰং মিলিয়েই ৰামধেনুৰ সৃষ্টি হয়। হাঁহি, আনন্দ, সুখ, দুখ, বিষাদ, যন্ত্ৰণা জীৱনৰ একোটা এৰাব নোৱাৰা অংশ। তেজৰ সম্পৰ্কতকৈ মনৰ সম্পৰ্কইহে বহু সময়ত আপোনাক বাট দেখুৱাব, সাহস দিব। হয়তো বহু সময়ত আপুনি এই কথাৰ প্ৰমাণো পাইছে। নিজৰ প্ৰয়োজনৰ সময়ত মনত পেলোৱা তেওঁৰ বাবে সময়ত আপুনি হৈ উঠে এগছি জ্বলন্ত চাকি, যি নুমাই গ'লে সকলোতে এন্ধাৰ। এদিনটো আপুনি মূৰ দাঙি ক'ব পাৰিব, মই মানুহ আছিলোঁ, মানুহৰ বাবে কাম কৰা মানুহ। জীৱনৰ মাদকতা তাতেই। কি এক অনন্য তৃপ্তি। এনেকৈয়ে আপুনি জীৱনৰ গুলপীয়া নিচাত মজগুল হৈ পৰিব। পান কৰিব জীৱনৰ অমীয় সুধাৰ ৰাগী। জীৱন মানেইটো নিচা। সেয়েহে আমি কওঁ, লাইফ ইজ বিউটিফুল। Celebrate life openly. Try to learn the deep meaning of life and say happily, life long live. Thank you life. ভাগ্যৱান সেইসকল যাৰ লগত মই তোমাৰ লগত সদায় আছোঁ আৰু থাকিম বুলি নোকোৱাকৈ আজীৱন ছাৰ দৰে লগত থকা বিশেষ বন্ধু বা কোনোবা এজন বিশেষ ব্যক্তি আছে। আপোন সম্পৰ্ক এটাৰ বাবে কোনো কাৰণ নালাগে। জীয়াই থকাৰ এই কাৰণ এই সম্পৰ্ক।